লৈছোঁ মই সদায় ৰাতিপুৱা গ্ৰীণ টি খোৱাৰ অভ্যাস আছে সদায় খাওঁ ৰাতি মই দিনটোত 3বাৰ খাওঁ ৰাতিপুৱা খাওঁ এবাৰ আবেলি বা দুপৰীয়া আকৌ গধূলি খাওঁ কিমান ধুনীয়া স্মেল ওলাইছে এইটো হয় লিপটন গ্ৰীণ টি লেমন জেষ্ট তো MRP 60 হয় বেছি দাম নহয় এটা 10টা আহে পেকেট ইয়াৰ ভিতৰত 60 হয় লেমনৰ আছে হানি আছে তুলসীৰো আছে যিটো ভাল পায় এইটো খোৱাৰ লগে লগে পুৰা ফ্ৰেছ লাগি থাকে মাইণ্ডটো পুৰা এক্টিভ হৈ থাকে ন তেনেকুৱা ফিল হয় এইটো মই পেকেটটো খুলি দেখাইছোঁ এনেকৈ সোমাই আহে পেকেটত ইয়াৰ ভিতৰতে এনেকৈ চাহৰ পেকেট হৈ সোমাই আহে এটা থাকে এইটো এনেকৈ পানীত জুবিয়াই লৈ পিনি শিকিবলৈ জানেই বাৰু আপোনালোকে কালাৰটো চাওক কি ধুনীয়া একদম লাইট কালাৰ আৰু স্মেলটো যে বহুত ধুনীয়া হয় এইটোৰ এয়া ৰাতিপুৱা সোনকালে উঠে মোতকৈও সোনকালে উঠে সি খালে এবাৰ দেই সি খালে হৰলিক্স খালে বিস্কুট আৰু মোক খোৱা দেখিছে নহয় এতিয়া আকৌ খাব দিছে ৰাতিপুৱা যিহেতু উঠি মেলি চাহ খালোৱেই গ্ৰীণ টি খালোঁ মই তাৰপিছত এতিয়া বাকী কামবিলাকো কৰিব আছে কাম বনবোৰ কৰি লওঁগৈ নেক্সট মই আকৌ ভিডিঅ' বনাম নেক্সট ভিডিঅ' মই দিম এতিয়া মৰ্ণিং ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ